আজিৰ দিনটো ৰবীন্দ্ৰাৰ লগতে ঘূৰিম আৰু আজি চিলিণ্ডাৰ দি থাকিম, ঘৰে ঘৰে যাম। ভিডিঅ'টো চাই থাকিব আপোনালোকে, চাই কিনে ভাল পাব। এতিয়া মই গাড়ীত চিলিণ্ডাৰ ভৰালোঁ, এই দেখি ইপাৰে আছে ৰবীন্দ্ৰা, গাড়ীৰ কাৰণে আহিব পৰা নাই, সেইটো ৰবীন্দ্ৰা আহি আছে। এই বহুত গাড়ী সেইকাৰণে আহিব পৰা নাই, ৰবীন্দ্ৰা পাৰ হ'বই পৰা নাই। আমি এতিয়া যাম তালাত দিয়া। Mai ho. Dekhase? Ha? Sindan nalga? সেইটো ৰবীন্দ্ৰা পিছফালে বহি আছে। এইটো বহুত ধুনীয়া বতাহ দিছে ইয়াতে, যাবই মন নাযায় ঘৰত, ইমান ধুনীয়া বতাহ। এই গৰুজনে কি ধুনীয়াকৈ ঘাঁহ খাই আছে গৰুটো। দেখিছেনে কিমান ডাঙৰ গছ এটা? তলত বহুত ছায়া দি আছে, বহুত ভাল লাগে। আমি এতিয়া আহি পালোঁ কালাত দিয়া। এই ৰবীন্দ্ৰা আৰু মই অলপমান ইয়াতে জিৰাই আছোঁ, বহুত গৰম দিছে সেইকাৰণে। মোৰ পিছপিনে আছে এইখন পথাৰ, ইয়াতে দুগ্ধা, এইটো পুখুৰী হয় আৰু এইডাল গছ। গছডালৰ তলত বহুত মানুহ বহি থাকে, বহুত ৰ'দ দিছে নহয়, বহুত বতাহ মাৰি থাকে, ধুনীয়া ধুনীয়া বতাহ মাৰিছে একদম। বহুত ভাল লাগে ইয়াতে থাকি, বহুত গৰম। গালো আরে রবীন্দ্রার গরম লাগছে সেইকাৰণে ভৰি ধুইছে। এই চাও
ভৰি ধুলো গৰম লাগিছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব